যে ইমান দিন হৈ গ'ল, এতিয়া দ্বিতীয় ছেশ্যন পাবহি হৈ গ'ল, এতিয়ালৈকে বদৰুদ্দিন আজমলে আমাৰ অসম বিধানসভাৰ শপত গ্ৰহণ কৰা নাই। তাৰ অৰ্থটো হ'ল যে বদৰুদ্দিন আজমলৰ কাৰণে অসম বিধানসভাৰ এই বিধায়কৰ আসনখন ইম্পৰ্টেঞ্চ নাই। তেওঁ কেৱল অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে আৰু কেৱল সম্পত্তি ঘটিবৰ কাৰণে, নিজৰ ব্যৱসায়টো বচাই ৰাখিবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাৰ লগত ৱেটটো ৰাখিবৰ কাৰণে, যাতে বেপাৰটো বেয়া নহয়, সেইটো কাৰণে তেওঁ যে অসমৰ ৰাজনীতিক ব্যৱহাৰ কৰিছে সেইটো প্ৰমাণিত হৈছে। আৰু মই এই ক্ষেত্ৰত অসম বিধানসভাৰ অধ্যক্ষক, মোৰ ওপৰততো অনবৰতে এই অধ্যক্ষ জঁপিয়াই থাকে, 7টামান জাপ মাৰে। আগতে অধ্যক্ষজনে মোকতো কথা ক'বলৈ নিদিয়ে, কিন্তু কথা ক'বলৈ নিদিলেও মই কৈ থাকিব পাৰোঁ। এতিয়াতো অধ্যক্ষজনে ডাইৰেক্ট মাইকটো কাটি দিয়ে, নহ'লে বন্ধ কৰি দিয়ে, নহ'লে আপোনাক এতিয়াই একমাত্ৰ এক্সপেল কৰি দিম বুলি কয়।